हेलो एवरीवन কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি হৈছে 24 আগষ্ট মোৰ বাবে খুব এটা ধুনিয়া দিন ভিডিওটো হয়তো আপোনালোকে দুই দিন দেৰিকে পাব কাৰণ মোৰ আজি কেইদিন মানৰ পৰা খুব মাথাৰ বিষ হৈ আছে যোৱা ভিডিওটো আপোনালোকে গম পাইছে মোৰ চকুৰ প্ৰবলেম হৈ আছিল চকুৰ প্ৰবলেমখিনি এতিয়া ভাল পাইছো কিন্তু মোৰ মাথাৰ বিষটো বহুত বেছি হৈছে মই এইদিনৰ ভিতৰতে ডক্টৰ তাতো যাব লাগিব বাৰু যি কি নহওক বলক ভিডিওটোলৈ আগবাঢ়ো আজি হৈছে 24 আগষ্ট আজি হৈছে মোৰ জন্মদিন মোৰ বাবে খুব ধুনিয়া এটা দিন আৰু মোক এই পৃথিৱীলৈ অনাৰ বাবে মোৰ মা দেউতাক বহুত বহুত ধন্যবাদ জনালো তেওঁলোকৰ বাবে মই আজি এই পৃথিৱীখন দেখিবলৈ পাইছো আৰু এয়া ৰাতিপুৱা গা ধুই চাকি দিবলৈ ওলাইছো আমাৰ ঘৰৰ গোসাঁই ঘৰতে কিন্তু এটা কথা সঁচা আজি এই দিনটোত মা দেউতাক খুব মনত পৰে বিয়াৰ আগত যেনেদৰে বাৰ্থডে ঘৰত সেলিব্ৰেশন কৰিছিলো এতিয়া সম্পূৰ্ণ বেলেগ আগতে মায়ে সকলো কৰি দিছিলে শৰাই আগবঢ়াইছিলে এতিয়াতো মই নিজেই বুৱাৰী মই নিজেই সব কৰিব লাগিব কিছুমান ক্ষেত্ৰত খুব মনত পৰে মালৈ কিন্তু উপায়টো নাই যেহেতু দূৰত বিয়া হৈছো এদিনাখন গৈ আহিছোহে আকৌ জানো বাৰ্থডে বুলি যাবলৈ পাৰিম আৰু এইখিনিতে এটা কথা কওঁ মোক ৰাতি 12 বজাৰ পৰা এতিয়ালৈকে যিসকলে উইশ কৰি আছে বাৰ্থডে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছো মোৰ আজি খুব ধুনিয়া দিন এটাত আপোনালোকে ইমান ধুনিয়া মৰম দিয়াৰ বাবে আৰু ইয়াৰ আগৰ ভিডিও যেটো মই আপলোড কৰিছিলো হেতুত মোক ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছো আগলৈ মোক এনেকৈ মৰম দি যাব আপোনালোকে যদি মৰম দি যায় তেন্তে মোৰ ভিডিও বনাবলৈ বহুত সাহস পাও আৰু মোৰ চেনেলটো যদি আজি প্ৰথমবাৰৰ বাবে কোনোবাই চাই আছে তেন্তে মোক প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে মোৰ পেজটো ফলো কৰি দিব মই আৰু ধুনিয়া ভিডিও আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আৰু এয়া গোসাঁই ঘৰৰ পৰা আহি হাতত ললো একাপ চাহ আসলতে ৰাতিপুৱা চাহ কাপ নাখালে খুব আধৰুৱা লাগে জানেনে আৰু মই কিন্তু ৰাতিপুৱা লাল চাহ খাওঁ লাল চাহ খোৱাই আসলতে ভাল গাখীৰ চাহ খালে অকমান গেছৰ প্ৰবলেম কৰে চাহ খোৱাৰ আগত এয়া ওচৰতে দেখিছে নহয় গ্লাছ এটা মই এগিলাছ কুহুমীয়া গৰম পানী খাওঁ আৰু এয়া চাহ খাই উঠি মই অকমান কেকৰ কামত লাগিলো আজি যেহেতু মোৰ বাৰ্থডে কেকটো মই নিজেই ঘৰত বনাইছো মই আজি বনাইছো চকলেট কেক যেহেতু জিউ চকলেট কেক খাই খুব ভাল পায় আৰু কেকৰ ফাইনেল লুকটো আপোনালোকক লাষ্টত দেখুৱাই আছো Happy birthday, Ankita. Thank you. যেহেতু এতিয়া ভাদ মাহ চলি আছে সেয়েহে আমি ভাবিলো বাৰ্থডে বুলিনো কি কৰিম নামঘৰতে আৰতীসকলৰ একাপ চাহ খুৱাম মোৰ যেহেতু মাথা বিষ হৈ আছিল সেইবাবে ওচৰৰে খুৰী বৌহতে আহি চুজিৰ লাৰু বনাইছে আমি এতিয়া গৈ আছো শৰাই দিবলৈ শিৱ মন্দিৰলৈ আমি খুচকাই কাই গৈ দিয়া আৰু এয়া মন্দিৰৰ পৰা আহি সন্ধিয়া কেকটো কাটিবলৈ লৈছো জিউৰ মানে ইমানেই উৎপাত হৈছে কেক কাটিবলৈ মা গোসাঁই ঘৰত আছিল মাক আহিবলৈ তাই সময় নিদিলে সেইবাবে আমি তিনিটাই কেকটো কাটিলো আৰু কাকো মানুহ নাই মতা আসলতে এতিয়া বৰষুণ দি আছে বতৰটো বেয়া কাকনো মাতিম আৰু মা ঘৰ ইমান দূৰত তাৰ পৰাও কোনো আহিব নোৱাৰে বেয়া লাগে এই দিনটোত মাহঁতক খুব মনত পৰে কিন্তু উপায়টো নাই ইমান দূৰত যেহেতু বিয়া হৈছে অকলেই চম্ভালিব লাগিব আৰু এয়া জিউই মানে কেকটো বনাই থোৱাৰ পৰা খালি তাই কেক কাটে কি বুজি পাইছে জানো তাই বুজে অকমান কেক খাই প্ৰথমবাৰ খাই আৰু তাৰ পিছত তাই কেকটো নাখায় আৰু এয়া আমি তিনিটাই কেক কাটিছো আমাৰ মৰম ভাল পোৱাবোৰ যাতে সদায় এনেদৰে থাকক তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বাৰ্থডে বুলি কিন্তু আজি মানুহজনো আহিল দেই তেওঁ অৱশ্যে আজিকালি দূৰত থাকে যেহেতু স্কুল দূৰত তেওঁ তাত ৰুম ভাড়া লৈছে কিন্তু আজি বাৰ্থডে বুলি মোক সাৰপ্ৰাইজ দিছে বহুত ভাল লাগিল তুমি অহাৰ কাৰণে বাই বাই